প্ৰিয় দৰ্শক বন্ধুসকল, আজি এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰত উপস্থিত হৈছোহি। আজি এই ভিডিঅ'টো বেদনাদায়ক। আপোনালোকে ভিডিঅ'টোত চাই থকা কণমানি ছোৱালীজনী আজি প্ৰায় 20 দিন আগত হেৰাই যায়। পৰিয়ালে বহু বিচাৰ খোচাৰ কৰি নাপাই মোৰ ওচৰলৈ আহে এটি ভিডিঅ' পোষ্ট কৰাৰ উদ্দেশ্যে। ছোৱালীজনীৰ বয়স মাত্ৰ 9 বছৰ। তাইৰ নাম মৰিয়ম। আজি প্ৰায় 5 বছৰ আগত এই সৰু ছোৱালীজনীৰ পিতৃ কৰ্ণাটকৰ পৰা ঘৰলৈ আহি থকা সময়ত ৰেলৰ পৰা পৰি গৈ মৃত্যু হয় বুলি পৰিয়ালৰ লোকে জনায়। পৰিয়ালৰ আৰ্থিক অনাটনৰ হেতুকে পৰিয়াল পোহপাল দিয়াৰ নিমিত্তে মাকজনীয়ে কণকণি দুটা সন্তানৰ সৈতে দিল্লীলৈ যায়। তাৰ দিন হাজিৰা কৰি পৰিয়ালৰ পোহপাল দিয়া মাকজনীৰ পুত্ৰ সন্তান আৰু এই ছোৱালীজনীৰ সৈতে জীৱন নিৰ্বাহ কৰি আছিল। আজি প্ৰায় 20 দিন আগতে মাকজনীয়ে নিজৰ সন্তানৰ সৈতে গুৱাহাটী অভিমুখী ৰেলত উঠে। ঘৰলৈ আহিব খোজা মাকজনী ভুলক্ৰমে অন্যফালে যোৱা ৰেল এটাত উঠি পৰে। আৰু যেতিয়া তাই বুজিব পাৰিলে যে এই ৰেলটো গুৱাহাটীলৈ নাযায়, অন্য কোনোবা ফালে গুচি যাব, তৎক্ষণাত তাই ৰেলৰ পৰা নামি আহে। কিন্তু এই কণমানি ছোৱালীজনী ৰেলৰ পৰা নামিব নোৱাৰিলে। আৰু লগে লগে কি হ'ল, তীব্ৰ বেগী ৰেলেৰে তেওঁ আন ঠাইলৈ গুচি গ'ল। আৰু এনেকৈ এই ছোৱালীজনী হেৰাই যায়। প্ৰিয় বন্ধুসকল, আপোনালোকে সামান্য সময় খৰচ কৰি এই ভিডিঅ'টো বহুত শ্বেয়াৰ কৰক, যাতে ছোৱালীজনী বিচাৰি পোৱাত সহায় হয় আৰু মাকজনীৰ চকুৰ পানী মুচিব পাৰি। ভিডিঅ'টোত মাকজনীয়ে ছোৱালীজনীৰ বিষয়ে কৈ আছে, আপোনালোকে শুনিব পাৰিব। আৰু আপোনালোকে দয়া কৰি অনুৰোধ কৰিছোঁ আপোনালোকক ভিডিঅ'টো বেছি শ্বেয়াৰ কৰক, যাতে এনেকুৱা ব্যক্তিৰ হাতত পৰে যে এই ছোৱালীজনীক বিচাৰি দিয়াত এই মাকজনীক বা এই পৰিয়ালটোক, এই দুখীয়া পৰিয়ালটোক অলপ হ'লেও সহায় কৰে। মৰিয়ম বেগম। ধন্যবাদ। মাৰ নাম কি? তেজিয়া। বাবার নাম? কিতাবালি। গাঁও? 3 নম্বর সোনারি সিট। কাছমারের সোনারি, দরং জেলার দলগাঁও। হ্যাঁ।